নমস্কাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ। আপোনালোকে জানে যে জিটি আৰু পিজিটিৰ ৰিজাল্ট দিব 5 তাৰিখ বুলি হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল। তাৰপিছত এতিয়া নটিচ আকাৰে দিলে যে 30 তাৰিখ ৰাতিপুৱা 11 বজাত ৰিজাল্ট পাব্লিছ হ'ব। গতিকে আজি ৰিজাল্ট পাব্লিছ হ'ল। তাৰপিছত আমি বহুতেই আশা কৰিছিলোঁ যে ধৰণৰ যে কুট অফ মাৰ্কছ পাম, তাৰপিছত ৱেষ্টেজ মাৰ্ক লিখা আছিল, এইবিলাক কেনেকৈ দিব, সেইবিলাক কনফিউজ দূৰ হ'ল। এতিয়া ৰিজাল্টটো পাব্লিছ হ'ল। ৰিজাল্ট যিসকলৰ মাৰ্কছ আহিছে, তাৰপিছত ভেনু আহিছে যে কোন ঠাইত তাৰ ভেৰিফিকেশ্যনৰ ডেট আছে বা ভেৰিফিকেশ্যন ডিটেইলছ আছে, তেওঁলোক পাছ কৰিলে। আৰু যিসকলৰ ভেৰিফিকেশ্যন ডিটেইলছ নাই সেইসকল ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰীয়ে ফেইল কৰিলে বা তেওঁলোক কোৱালিফাই নহয়। এতিয়া আপোনালোকে চাব যে কুট অফ মাৰ্কছ বা কাট অফ বুলি কোৱা হয়। আপোনালোকে চাওক, ইয়াতে পোষ্ট গ্ৰেজুৱেট টিচাৰ লিখা আছে পেপাৰ 2। তো এই পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এই লিষ্টটো আপোনালোকে চাওক, ছাবজেক্ট ৱাইজ ইয়াতে পাব। গোটেইকেইটা ছাবজেক্ট আৰু গোটেইকেইটা কাষ্ট হিচাপত কিমান পোষ্ট SCৰ কিমান কুট অফ গৈছে, এই গোটেইখিনি তথ্য ইয়াতে পাব। বড়ো, বেংকিং, বটানী, বিজনেছ মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স, বিজনেছ ষ্টাডিজ, তাৰপিছত বিজনেছ ষ্টাডিজ, CA, ES, এইবিলাক মানে গোটেই ছাবজেক্টবিলাক, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, ফাইনেন্স, জিঅ'গ্ৰাফি, জুলজি, মানে গোটেই ছাবজেক্ট, হিন্দী, হিষ্ট্ৰী, মানে লজিক এণ্ড ফিলচফি, মণিপুৰী, মেটেল ছাবজেক্ট ৱাইজ। ভিডিঅ' বনাওঁতে অলপ প্ৰব্লেম হয় কাৰণ মোৰ ঘৰত এতিয়া লাইন নাই। পলিটিকেল চায়েন্স, সংস্কৃত, এইবিলাক গোটেইখিনি ছাবজেক্ট ৱাইজ আপোনালোকে এই মাৰ্কছখিনি চাব। এই মাৰ্কছখিনি চোৱাৰ পিছত আপোনালোকে নিজৰ কাট অফ যে কিমান গৈছে নিজৰ ছাবজেক্টৰ কাট অফ। বহুতে পাছ কৰিছে, তেওঁলোকলৈ অশেষ ধন্যবাদ। ভেৰিফিকেশ্যন আগুৱাই যাওক। ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট 1:1 হ'ব। এতিয়া যিখন লিষ্ট ওলাইছে এই লিষ্টটো 1:1 ওলাইছে। কিন্তু কথাটো হ'ল যে ইয়াতে যিসকল কেণ্ডিডেটে যেনেকুৱা ধৰক BEdৰ 4th চেমৰ যিটো নম্বৰ, সেই নম্বৰটো তেওঁলোকে আন্দাজমতে দিছে বা 4th চেমত পঢ়ি আছিল। ৰিজাল্ট পাব্লিছ হোৱাৰ আগতে তেওঁলোকে নিজৰ নাম্বাৰটো এনেই বহুৱাই দি তাৰপিছত পৰীক্ষা দিছিল, কিন্তু কোৱালিফাই হৈ গ'ল। সেইসকল ভেৰিফিকেশ্যন হোৱাৰ পিছত সেইসকলৰ প্ৰাৰ্থিত্ব ৰিজেক্ট হ'ব পাৰে। এটা পইণ্ট আছে, মই আপোনালোকক দি আছোঁ, আপোনালোকে চাই থাকক। এইটো হ'ল 1:1 ৰেচিঅ'। এতিয়া যিসকল পাছ কৰিছে সেইসকলক পাছ। তাৰপিছত ভেৰিফিকেশ্যনত যি হয় দেখা যাব। যিসকলৰ ডকুমেণ্টছ 4th চেমত পঢ়ি আছিল, ধৰক BEdৰ 4th চেমত পঢ়ি আছিল, কিন্তু তেওঁ এটা আন্দাজমতে বা অনুমান মতে নম্বৰ এটা বহাই দি তাৰপিছত এপ্লাই কৰিছিল, সেইসকল কেণ্ডিডেটেই ভেৰিফিকেশ্যনত আউট হ'ব। কাৰণ বহুতে মেমৰেণ্ডম দিছিল ডিপাৰ্টমেণ্ট, তাৰপিছত মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰ, তাৰপিছত আমাৰ ইৰিগেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ছাৰ, তাৰপিছত বিভাগে DSC, ডিট, গোটেইকেইটাক নটিচবিলাক দি থোৱা হৈছিল বা মেমৰেণ্ডমবিলাক দি থোৱা হৈছিল। সেই পৰিপ্ৰেক্ষিতত এই ভেৰিফিকেশ্যনবিলাক অলপ ষ্ট্ৰিক্টলি হ'ব। তাৰপিছত যদি ভেৰিফিকেশ্যন কমপ্লিট হৈ যায়, হৈ যোৱাৰ পিছত যদি মেৰিট লিষ্ট ওলাই যায়, তাৰপিছতো যদি প'ষ্ট থাকে, তেতিয়াহ'লে ছেকেণ্ড মেৰিট লিষ্ট ওলাব বা ছেকেণ্ড উইথহেল্ড লিষ্ট যিটো আছে। আমি যিসকল মানে এই লিষ্টত তেওঁলোকৰ নাম নাই বা তেওঁলোকৰ ভেনু নাই কিন্তু মাৰ্কছ আছে, তো সেইসকল কেণ্ডিডেটৰ নেক্সট প্ৰিফাৰেঞ্চ পাব। এইটো একদম 100% কথা। আপোনালোকে নিজৰ কুট অফ যদি আপোনালোকে ভাবিছে নেক্সট অলপৰ কাৰণে পোৱা নাই, তেতিয়াহ'লে হয়তো যদি আপোনাৰ সেই ডিপাৰ্টমেণ্টত সেই টিচাৰসকলে BEd 4th চেমত পঢ়ি আছিল বা অনুমান মতে এটা নম্বৰ দি বহাই পাছ কৰিলে, তেওঁলোক যেতিয়া ভেৰিফিকেশ্যনত যাব সেই ডেট নম্বৰতে নিমিলে, অনলাইন এপ্লিকেশ্যন হোৱাৰ পিছত তেওঁলোকে ৰিজাল্ট পাব্লিছ হৈছে, সেই ৰিজাল্টবিলাক চাব। সেই ডেট মতে যদি চোৱাৰ পিছত যদি তেওঁ এলিজিবল নহয়, তেতিয়াহ'লে তলৰ পৰা মানে যিসকলৰ ভেনু এতিয়ালৈকে লিখা নাই তেওঁলোকৰ প্ৰিফাৰেঞ্চ এটা পাব। এইখিনি আছিল এই ভিডিঅ'টোত। আৰু কেনেকৈ 1:1 ৰেচিঅ' মই আৰু এটা ভিডিঅ' বনাম, তাতে আপোনালোকে চাব। পাৰিলে এই চেনেলটো আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এইখিনি যদি কৰে ভাল, নকৰিলেও কথা নাই। যিখিনি আপোনালোকৰ লাগতিয়াল সেইখিনি বস্তু ইয়াৰ পৰা পাব, শুনি গুচি গ'লে হ'ল। আৰু ভিডিঅ'ক লৈ যে কোনোবাই কৈ থাকে যে ভাল হোৱা নাই, অমুক হোৱা নাই, তো সেইবিলাক মাথা মাৰি লাভ নাই। ঠিক আছে, ধন্যবাদ আপোনালোকৰ সকলোলৈ।